ক্লিয়াৰলি কৈছোঁ যে ৰাইজে মোক কিয় ভোট নিদিব। না পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে কেতিয়াবা চুৰি ডাকাইতিৰ কেছত জেলত গৈছে, না পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে কাকবা মাৰ্ডাৰ কৰিছে। बे गासैबो खोथाखौ जुदि आं माने नोंथांमोननि प्रेसनि सिगाङाव बुंनांगौ ताहले राजखान्थि जिनिसा मा 100% आं देरहागोन 100%। মোক ভোট কিয় নিদিব ৰাইজে সেইটোৱে মই প্ৰশ্নটো কৰিব বিচাৰিছোঁ যে পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে কি বেয়া কাম কৰিছে যে পৃথ্বীৰাজ নাৰায়ণ দেৱমেছক ৰাইজে ভোট নিদিব। পৃথ্বীৰাজ নাৰায়ণ দেৱমেছ বড়ো হয় কিন্তু পৃথ্বীৰাজ নাৰায়ণ দেৱমেছ ফাৰ্ষ্টত অসমৰ সন্তান হয়। 100% आं देरहागोन 100%। बे माने 100% बे लोकसभा समष्टि क'क्राझारनिफ्राय जुदि आं गेलेगोन आं 100% देरहागोन, कुनो डाउट गैला। आरो आई चेलेंज एभ्रिवान जे कोनोबा जुदि मोर लगत जुजिবৰ কাৰণে মন আছে তেওঁলোকে যুঁজিব আহক। মই ধৰ্মৰ কাৰণে যুঁজিম, মই সত্যৰ কাৰণে যুঁজিম। আৰু সত্য আৰু ধৰ্মৰ কাৰণে যোনে যুঁজে মই ভাবোঁ তাৰ মনত কোনো ভয় নাথাকে। बाइचान्स जुदि बिपिएमनिफ्राय नोंथाङा टिकेट मोनाब्लानि खोथा गैया ना आदा। बे क्वेश्चना दिनै राइट जाया। व्हाई आई विल नट गेट द टिकेट दैट्स नट ए मैटर अफ कनसार्न। द मैटर अफ कनसार्न व्हाई शुड आई गेट द टिकेट। मैं क्यों टिकेटটো পাব লাগে সেইটোৱে ডাঙৰ কথা। মই টিকেট নাপাম কিয় নাপাম, পাম নাপাম এইবিলাক প্ৰশ্ন নাহে। মোৰ কথাটো হৈছে মই টিকেট কিয় পাব লাগে। টিকেট এই কাৰণে পাব লাগে যে BTC একৰ্ড অনুযায়ী BTCয়ে অসম ৰাজ্যৰ যি প্ৰপৰ্চনেট ফাণ্ডিং আসামৰ যিটো বাজেট সেই হিচাপে BTCয়ে ইয়াৰলি 10,000 কোটি টকাৰ বাজেট পাব লাগে। 10,000 crore rupees এনুৱেল বাজেট হ'ব লাগে BTCৰ, কিন্তু BTCয়ে সেয়া 17 বছৰে হোৱা নাই। আৰু আনকি প্ৰমোদ বড়ো ডাঙৰীয়াও BTC ৰাজগাদীত বহাৰ পিছত সেয়া কৰিব পৰা নাই। গতিকে এনে এজন MP দৰকাৰ আছে যিজনে দিল্লীত গৈ বড়ো নন বড়ো সেইবিলাক কথাৰ ওপৰত গৈ যিটো আমাক সকলোকে উন্নয়ন লাগে, ডেভেলপমেণ্ট পলিটিক্স লাগে, ইকনমিকেল ৱেলফেয়াৰ লাগে, মানুহৰ পইচা থাকিলে মানুহৰ ঘৰ বাৰী ভাল থাকিলে জাতি জাতি লৈ হিংসা নকৰে। তো গতিকে 10,000 কোটি টকাৰ পেকেজ এজ পাৰ BTC একৰ্ড এনুৱেল ফাণ্ডিং কেনেকৈ আনিব পাৰোঁ সেইটোৱেই মোৰ প্ৰচেষ্টা থাকিব। সেইকাৰণে মই ভাবোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি বিচাৰ কৰিব শুদ্ধ বিচাৰ কৰিব, সৎ বিচাৰ কৰিব আৰু শুদ্ধ অন্তঃকৰণেৰে তেওঁ যিজন প্ৰাৰ্থীক তেওঁ ঘোষণা কৰিব মই আশা কৰোঁ তেওঁ এজন যোগ্য প্ৰাৰ্থীয়ে হ'ব। बे गासैबो खोथाखौ जुदि आं माने नोंथांमोननि प्रेसनि सिगाङाव बुंनांगौ ताहले राजखान्थि जिनिसा मा राजखान्थि बा पलिटिक्स जिनिसा मा पलिटिक्सर सब কথা যদি মই আপোনালোকৰ মাজত সব কৈয়ে দিব লাগে আজি তেতিয়াহ'লে পলিটিক্সটো কেনেকৈ থাকিব দেখি থাকক। মানে বেছি সময় নাই। ভেৰি সুন দ্য পিপল অফ বড়োলেণ্ড উইল বি কেপেবল এণ্ড দ্য পিপল অফ বড়োলেণ্ড উড নটিছ এ ট্ৰিমেণ্ডাছ পলিটিকেল চেঞ্জ in the political wave of the Bodoland territorial region। যি অৱস্থিত গৌৰাং ভেলী হোটেলৰ পৰা মই এই সংবাদমেল সম্বোধন কৰিছোঁ। আপোনালোকে মোৰ আমন্ত্ৰণ ৰক্ষা কৰি আহিছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু মই আজি স্পষ্টভাৱে এটা কথা ক'বৰ কাৰণেই আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ যে পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া খাটাং। আৰু পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে ৰিকগনাইজড ৰেজিষ্টাৰ্ড পলিটিকেল পাৰ্টিৰ পৰা স্বীকৃতিপ্ৰাপ্ত থকা ৰাজনৈতিক দলৰ পৰা কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ আছে। আগন্তুক 2024 লোকসভা নিৰ্বাচনত সেয়া জল পটপটভাৱে খাটাং, তাত কোনো সন্দেহ নাই। আৰু মই বিশ্বাস কৰোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মানে এক বিবেকেৰে শুদ্ধ অন্তঃকৰণেৰে সেই বিচাৰ বিবেচনা কৰি প্ৰাৰ্থিত্ব ঘোষণা কৰিব। আৰু যদি মই ভাবোঁ BPFৰ মাজত যদি কিবা কৌতূহল থাকে যে কোনজন ব্যক্তি হ'ব প্ৰাৰ্থী কোনজন কি হ'ব তেওঁলোকক মই এটাই কথা ক'ব বিচাৰিছোঁ সব বস্তু আপোনালোকে পাৰ্টিৰ ছিনিয়ৰ লিডাৰ্ছ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যি নেকি এজন ইমান সংগ্ৰামী এজন নেতা 17 বছৰ সংগ্ৰাম কৰি তেখেতে BTC মানে যুগ সংগ্ৰাম কৰি তেখেতে BTCখন 17 বছৰৰ কাৰণে চলালে। সেই সংগ্ৰামী নেতাৰ ওপৰত আপুনি বিশ্বাস ৰাখক, আস্থা ৰাখক। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি কৰিব সেয়া কেতিয়াও ভুল নকৰিব বুলি মই অনুভৱ কৰোঁ। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ মই আশীৰ্বাদো বিচাৰিছোঁ। আৰু ছেকেণ্ড পইণ্ট এইখিনি মই ক'ব বিচাৰিছোঁ মই কিছুমান ব্যক্তিয়ে এটা কথা চৰ্চা কৰাটো দেখিছোঁ যে পৃথ্বীৰাজ নাৰায়ণ দেৱমেছ বড়ো হৈ বড়ো কথা কিয় নকয়, বড়ো ভাষাত কিয় মন্তব্য নিদিয়ে। তেওঁলোকক এটাই কথা কওঁ যে পৃথ্বীৰাজ নাৰায়ণ দেৱমেছ বড়ো হয় কিন্তু পৃথ্বীৰাজ নাৰায়ণ দেৱমেছ ফাৰ্ষ্টত অসমৰ সন্তান হয়।
পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ আসাম ৰাজ্যৰ এজন জনজাতীয় সন্তান হয়। পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ ফাৰ্ষ্টত এজন অসমৰ বড়ো, অসমৰ জনজাতি। তাৰপিছত ছেকেণ্ডত পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছৰ আইডেণ্টিটি হ'ল নিজে বড়ো কছাৰী হ'লেও কিন্তু এজন মই নন বড়ো বা অবড়ো মাতৃৰে দুগ্ধপান কৰি গাখীৰ খাই ডাঙৰ হৈছোঁ। তো গতিকে মোৰ মনত সেই বড়ো অবড়ো জনজাতি অজনজাতি সেই ঘীন ভাৱ মোৰ মনত নাই। আৰু অৱশেষত মই এইখিনিয়ে ক'ব বিচাৰিছোঁ যে যিবিলাক ব্যক্তিয়ে কৈছে যে মই বড়ো ভাষাত কথা নাপাতোঁ, বড়ো ভাষাত মই ভাষ্য নাৰাখোঁ, তেওঁলোকক এটাই কথা ক'ব বিচাৰিছোঁ, অতি নম্ৰ ভাষাৰে মই ক'ব বিচাৰিছোঁ যে सोरबा मानसिफोरा बुंदों आं बे जिनिसखौ मिथिनो मोन्दों जे पृथ्वीराज नारायण देव मेसआ बर' रावजों बिबुंथिखौ लाखियाखै, बर' रावजों रायलाया। किन्तु সেইবিলাক মানুহক মই এটা স্পষ্টভাৱে কৈছোঁ, रायजो राजाफोर नोंथांमोना इलेक्शननि डेट डिक्लारेशन जानायनि लोगो लोगो बा इमिडिएटलि मोनसे सारप्राइज मोनगोन। आं गासैबो बिबुंथिखौ बर'आव लाखिगोन, बर'जों बुंगोन आं, आरो गासैबो इस्युसखौ बर' हारिनि गेजेराव बर' रावजों आं लाखिगोन। बे 100% सियर जे नोंथांमोनहाबो आंना जायखिजाया गोसोआव आंना बर'नि थाखाय जायनोखि मान सन्मान, जायनोखि रेसपेक्ट दङ, बेखौ मोजाङै बर' हारिनि समाज बा बर' हारिनि गेजेराव आं लाखिगोन। बर' रावजों आंना बिबुंथिखौ इलेक्शन डेट डिक्लेयार जानायनि उनाव आं मोजाङै लाखिगोन। डेट विल बी ए सारप्राइज फर द बर' कमिउनिटि एन्ड अल माय डियार ट्राइबेल पिपल अफ द बड'लेण्ड टेरिटरियेल रिजन। মই স্পষ্টভাৱে কৈছোঁ, নিৰ্বাচনৰ ডেট ঘোষণা হোৱাৰ পিছতেই পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে প্ৰত্যেকটো ভাষণৰ অনুবাদ বড়ো ভাষাত ৰাখিব আৰু অসমীয়াৰ লগতে সমান্তৰালভাৱে বড়ো ভাষাটো পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে ইলেকশ্যন কেম্পেইন কৰিব। आं बर' रावजोंबो इलेक्शन केम्पेइननि समाव बिबुंथिखौ लाखिगोन, बिनि कुनो डाउट गैया। एब्सोल्युटलि क्लियार आंना एकदम माने स्ट्रेट स्टेटमेन्ट, माइ क्लियार एन्ड काट स्टेटमेन्ट যে মই যেনেকৈ জনজাতীয় ভাষাক সন্মান কৰোঁ, বড়ো ভাষাক সন্মান কৰোঁ, সেই ধৰণে অসমীয়া ভাষাকো সন্মান কৰোঁ, মই বঙালী ভাষাকো সন্মান কৰোঁ। মোৰ কাৰণে যদি জয় আই অসম সন্মানীয়, মোৰ কাৰণে জয় বড়ো হাৰিণী জয় সন্মানীয়, মোৰ কাৰণে আমাৰ সোণাৰ পশ্চিম। ৰাইজে মোক কিয় ভোট দিব লাগে সেই প্ৰশ্নটো উত্তৰ মই আজি নিদিওঁ। ইলেকশ্যন যেতিয়া ঘোষণা হ'ব মই কেম্পেইনৰ মাজত ৰাইজৰ ওচৰত গৈতো মই কমেই যে মোক কিয় ভোট দিব লাগে, কিন্তু মোক ভোট কিয় নিদিব ৰাইজে, সেইটোৱে মই প্ৰশ্নটো কৰিব বিচাৰিছোঁ। যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে কি বেয়া কাম কৰিছে যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছক ৰাইজে ভোট নিদিব। মই ভোট কিয় দিব এইটো ভবাই নাই, কাৰণ মই ভোট কিয় দিব লাগে তাৰ কাৰণে বহুত ইছ্যু আছে, সেইকেইটা আমি মেনিফেষ্টত ঘোষণা কৰিম চিৰিয়েলি, যে মেনিফেষ্ট নম্বৰ 1, মেনিফেষ্ট নম্বৰ 2, ইছ্যু নম্বৰ 3, ইছ্যু নম্বৰ 4। কিন্তু মই পাৰ্চনেলি কৈছোঁ যে ৰাইজে মোক কিয় ভোট নিদিব। না পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে কেতিয়াবা চুৰি ডাকাইতিৰ কেছত জেলত গৈছে, না পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে কাকবা মাৰ্ডাৰ কৰিছে, না পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে কাকবা দাবী ধমকি দি পইচা লৈছে, না পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে হাতত বন্দুক ধৰি কাকবা ভয় খুৱাইছে। ওলোটা পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছৰ কাৰণে আজি BTC অঞ্চলত সকলো জাতি, বড়ো অবড়ো অজনজাতীয় লোকে শান্তিত আজি উত্তৰ অঞ্চলত বজাৰ কৰিবলৈ সক্ষম হৈছে। আজি ৰাজবংশী আদিবাসী মুছলমান ভাইসকলে শান্তিত বজাৰ কৰিবলৈ সক্ষম হৈছে, হাট বাজাৰ বিজনেছ কৰিবলৈ সক্ষম হৈছে। কাৰণ এই পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ নাথাকিলে হয়তো সেই উগ্ৰপন্থী সংগঠনৰ ৰজন জননী এতিয়াও BTCত থাকিলহেঁতেন আৰু কোনো এটা জনগোষ্ঠীয় লোকে শান্তিমতে বজাৰ ঘাট উন্নতি কৰিব নোৱাৰিলেহেঁতেন। গতিকে মই ভাবোঁ মোক ভোট নিদিয়াৰ কোনো প্ৰশ্ন নাথাকে, বৰং দিয়াৰ কাৰণে বহু ইছ্যু থাকিব। সেই সময়ত বিস্তৃতভাৱে যেতিয়া মেনিফেষ্ট উন্মোচন কৰা হ'ব আপোনালোকক ভালভাৱে জ্ঞাত কৰি দিয়া হ'ব।